ये तो के बांधी दे लाई लोकी को बाहरे ये तो के बांधी दे लाई लोकी को बाहरे So hello guys and welcome back to my YouTube channel and আমি এটা গৈছো এটা নতুন ডেস্টিনেশন বলক ভিডিওটো আৰম্ভ কৰো আৰু গম পাব আপোনালোকে গৈ থাকোতে ক'ত গৈ আছো ইয়ে এই ঝুমুৰ লাগিব কিন্তু দেই এই বালা লাগিব ইয়াস ৰক বেবে আজি আমি বহুত ধুনীয়া ঠাইলৈ গৈছো আপোনালোকে চাই একদম বম মানে ফিদা হৈ যাব কৈছো গম পা থাকিব ওকে ফিদা ইউ আই জয়েন কৰিছে বাৰু বৰ্তমান জয়নিং পাৰ্টি অফ Next, we will go to our destination. Here, Hahi is what? Here, Hahi is main. Oh, Ijaz bhai. Let's start. Finally, আমি গৈ আছো এতিয়া লোকেশন বহুত ধুনীয়া এটা লোকেশনলৈ গৈ আছো আমি দেই গৈছো ক'ত গৈছো কৈ দিয়াটো ভাল হ'ব নেকি কোৱা কৈ দিয়াটো এতিয়া এটা সাৰপ্ৰাইজ মানে ওকে সাৰপ্ৰাইজ তো আমি গৈ আছো চাই থাকিব আচলতে আমি গৈ আছোঁ ধেমাজি জিলাৰ ডিমৌ অঞ্চললৈ এটা পিকনিক প্লেচ আৰু এটা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এটা পৰিৱেশত আমি গৈ আছোঁ বলক ভিডিঅ'টো চাই গৈ থাকোঁ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা ও গাইস সো আমি আহি পাইছো বগীবিল দলঙৰ ওপৰত এখন বগীবিল সো চাই লওক বগীবিলৰ ভিউটো বিহু পাই বলিয়া মহনৈ কলিয়া বিহু পাই বলিয়া মহনৈ কলিয়া ঐ সবে মিলি জুলি বিহু লৈ যাওঁ জয় হৰি গোবিন্দাই So finally ahi palu our new destination. So bolo yaar view dekhao. বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগান
নৰি মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ চলি চলি বোৱালা প্ৰেমৰ অলকানন্দ চলি চলি চ' ননীয়ে এতিয়া DSLR ফটো মাৰি আছে তো ইয়াৰে ব্লগিং চেনেল আৰু এইটো আমাৰ নেপালী কাঞ্চা যোনটো ব্লগ বহুত বনাই আছে মানে ডিষ্টাৰ্ব বহুত কৰিছে অকল ফটো 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 আৰু এইফালে এইকেইজন চাগে খানা তৈয়াৰী কৰি আছে চাগে অ' বাৰ্লা 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 তুমি চাই দিয়া এবাৰ হেল্ল' দোস্ত এইজন আমাৰ মালিক প্ৰশান্ত দা ঘামি জুমিটো অৱস্থা এক নম্বৰ কথা ঘামি অৱস্থা নাই চ' পাহাৰৰ ওপৰত গৈ আছোঁ আমি ব'লক অ' সি লগত সুৰজ হাই চিৰি ব'লক দেখাওঁ কি আছে পাহাৰৰ ওপৰত ব'লক গৈ ভালেই লাগে ন গৈ যদি ইয়াৰ পৰা তললৈ পৰি যোৱা হয় কি হ'ব পাৰে অনুমান কৰক নিজে আপোনালোকে তাত পৰিমগৈ গৈ হ'ব পাৰে আচলতে সেই কেতিয়া এনে জুৰি টাইপ ঝৰ্ণা জুৰি টাইপ এটা সৰু যাবি ওপৰলৈ ব'ল ওপৰলৈ যাব নোৱাৰিলোঁ বেছি এইকণলৈ সেই ডাঙৰ পাথৰলৈ গ'লোঁ তাৰ পৰা উভতি আহিলোঁ কাৰণ ওপৰকৈ যাব নোৱাৰি কাৰণ বেছিকৈ ভূমিস্খলন হৈ আছে ফলত ইয়াত হেলুৱা হৈ আছে পানী পৰাৰ ফলত এতিয়া পানী নাই বাৰু কিন্তু পানী পৰে এইটোৰ পৰা চ' তল নামি যাওঁ আৰু ব'লক তাৰপিছত কি হয় দেখাওঁ আপোনালোকক আৰু এটা পাহাৰৰ অলপ ওপৰলৈ গৈ আছোঁ ব'লক চাওঁ বৰ পিছলৈ এইবোৰ পাথৰবোৰ এটা পাহাৰৰ ভিতৰত জেগা কেনেদৰে থাকে চাই লওক চ' ইয়াতকৈ আৰু ওপৰত যাব নোৱাৰি ঘামি অৱস্থা জোল বৈ গৈছে ইয়াতকৈ ওপৰত যাবলগীয়া হয় যদি গোটেই জংঘলে সোমাই পৰিব লাগিব আৰু বাপৰে কি ক'ম আৰু চ' নামি যাওঁ তললৈ আকৌ লগ পাই আছোঁ ব'লক ঐ ভণ্টি ৰাণুমাই নৈতে জপিয়াই হৌ খেলি খেলি যামে গৈ ভটিয়া যদি মৰম দিয়া আকৌ আহি মোজাই মৰমৰ দুলেৰে বান্ধি বাটে দিয়া ভণ্টি ৰাণুমাই নৈতে জপিয়াই হৌ খেলি খেলি যামে গৈ ভটিয়াই যদি মৰম দিয়া আকৌ আহি মোজাই মৰমৰ দুলে লাষ্ট আমি আহি পাইছোঁ এখন ভঙা দলং যিখন আপোনালোকে দেখিছিলে অলৰেডি চাই গ'ল যিখন দলং আপুনি এখন ভঙা দলং ইয়াতে আৰু ভিডিঅ'টো সামৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ বাই বাই